আহি পালো চাওকচোন ইমান ধুনীয়া লাগিছে সেউজীয়াবোৰ মোৰ এনেও হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ মোৰ ইউটিউব চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে কাতি বিহু তাৰ বাবে ঘৰত প্ৰস্তুতি চলিছে আৰু আপোনালোকলৈও কাতি বিহু অথবা কঙালী বিহুলৈ বহুত 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 শুভেচ্ছা জনালোঁ ভালে থাকক সকলো গুড ইভিনিং পথাৰলৈ আহি আছোঁ এতিয়া ধান চাবলৈ এনেই একো নকৰোঁ মানে চাকি এতিয়া নজ্বলাওঁ এনেই আহিছোঁ চাবলৈ আহি পালোঁ চাওকচোন ইমান ধুনীয়া লাগিছে দূৰলৈকে দেখিছে ধানৰ মাজত সোমাই আহিছোঁ আমি ধূপ জ্বলাবলৈ আহিছোঁ কি জোক লাগিলে কি হ'ব নাথাকে চাগে জোক ন ইয়াত আমি তিনিজনী আহিছোঁ সেইজনীজনী টিকলিজনীক দেখাই নাই গতিকে দেখাই দিছোঁ ইয়াতে হয় নেকি আমাৰ দুডৰা আছে চাগে ন মই ক'ত চিনি পাওঁ ঘৰৰ পথাৰ চিনি নাপাওঁ দেই আমি কিমান যে গৌৰৱৰ কথা আজিলৈকে পথাৰত নামিয়ে পোৱা নাই ৰুব কোনজনীয়ে জানো ৰুব কোনজনীয়ে জানো এই ইয়াতে হ'বলা ইয়াতে জ্বলাওঁ আমি জ্বলাই লওঁ তাৰপিছত ৰাতিৰ দেখাই আছোঁ মই ধূপে জ্বলাইছোঁ চাকি নাই জ্বলোৱা বৰমাহঁতৰ ঘৰত গৰু জগিলে বোলে চোৱা লাগিলে বোলে এই গৰু বিহু নহয় এইটো কি কাতি বিহুৰ দিনা ফেহু খোৱাত লাগি আছোঁ মানুহ হ'লে আহি পিনে